মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ এটি নতুন পাঠ লৈ আহিছোঁ আৰু পাঠটিৰ নাম হৈছে দীঘল ঠেঙীয়া। চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৬ নং পাঠত আছে। খুব ধুনীয়া এটি পাঠ। ব'লাচোন তেন্তে আমি পাঠটিৰ মাজলৈ যাওঁ। এসময়ৰ কথা, এজনী বুঢ়ী আছিল। তেওঁ এজাক গৰু পুহি কোনোমতে টুক টুক টাক টাককৈ খাই বৈ আছিল। তেওঁৰ শোৱা ঘৰটো বৰ পুৰণি। তাৰ ছালৰ খেৰবোৰ উৱলি গৈছে দেখি উৰুখি বৰষুণৰ পানী পৰে। এদিন ডাৱৰীয়া ৰাতি তেওঁ খাই বৈ উঠি, প্ৰভু, দীঘল ঠেঙীয়াই নাপায় যেন, এইবুলি চাঙত উঠি শুবলৈ ল'লে। সেইদিনা ৰাতি এটা চোৰে বুঢ়ীৰ গৰু এটা চুৰ কৰি নিবলৈ বুলি আহি গোহালিৰ কাষতে লুকাই বহি বুঢ়ী শোৱালৈ বাট চাই থাকিল। এটা বাঘেও গৰু খাবলৈ মন কৰি আন্ধাৰে মুন্ধাৰে মনে মনে আহি বুঢ়ীৰ গোহালিৰ গৰুজাকৰ মাজত সোমাই বুঢ়ী শোৱালৈ বাট চাই আছিল। বুঢ়ীয়ে কোৱা সেই কথাষাৰ বাঘ আৰু চোৰ দুয়ো শুনিলে। কিন্তু দীঘল ঠেঙীয়া মানে কি সিহঁতে বুজিব নোৱাৰি ভাবিবলৈ ধৰিলে। দীঘল ঠেঙীয়াটো বা কি? বুঢ়ীৰ ভাত ঘুমতি আহিল। চোৰে গৰু চুৰ কৰিবলৈ গোহালিত সোমাল। চোৰে ভাবিলে, কোনটো গৰু ভাল কোনটো গৰু বেয়া কেনেকৈ চিনিম? এতেকে যিটো গৰুৱে তাৰ টিকাত হাত দিলেই জঁপিয়াই উঠিব, সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ'ব। ইয়াকে থিৰ কৰি এটা এটাকৈ গৰুবোৰৰ টিকাত সি হাত ফুৰাবলৈ ধৰিলে। সেইদৰে সি হাত ফুৰাই চাই ফুৰোতে বাঘটোৰ টিকাত হাত পৰিলত বাঘটো জঁপিয়াই উঠিল। চোৰে ভাবিলে, এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিব। ইয়াকে ভাবি সি বাঘটোৰ নেজডাল পকাই দি তাক খেদি লৈ যাব খোজোতেই বাঘে ভাবিলে, এইটো বুঢ়ীয়ে কোৱা দীঘল ঠেঙীয়াইহে মোক পালে। এই ভাবি সি আকৌ জাপ মাৰি উঠিল। চোৰে ভাবিলে, ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম। ইয়াকে ভাবি চোৰ জাপ মাৰি বাঘৰ পিঠিত উঠিলতে বাঘে ঠিক তাক দীঘল ঠেঙীয়াই ভালকৈয়ে পালে বুলি থিৰ কৰি গোহালিৰ পৰা ওলাই চেকুৰি লৰ মাৰিলে। চোৰেও গৰুটোৰ কেৰামতালি দেখি বুজিলে, এইটো গৰু নহয়, কিবা দীঘল ঠেঙীয়াহে। আজি মোক সঁচাকৈয়ে দীঘল ঠেঙীয়াই ভালকৈয়ে পালে। দুয়োকো দীঘল ঠেঙীয়া ভাবি ভয়ত ততমত এৰিলে। চোৰক পিঠিত লৈ বাঘে ঢাপলি মেলি হাবিত সোমাবলৈ ধৰোঁতেই চোৰে মৰো জিওঁকৈ বাঘৰ গলধনটো মুকুটাই ধৰিলে। তেতিয়া বাঘে ভাবিলে, ই দীঘল ঠেঙীয়া নহয়, ঘাৰ মুকুটোৱাহে। বাঘে ভয়ত আৰু বেগেৰে লৰ দিবলৈ ধৰিলে। চোৰটোৱে ঘাৰ মুকুটায়ো বাঘক ৰাখিব নোৱাৰি শেষত বাঘৰ নেগুৰত হাত পৰিলত বাঘৰ লৰ আৰু চৰিল। লৰৰ কোবত চোৰটো বাঘৰ পিঠিৰ পৰা বাগৰি মাটিত পৰিল। কিন্তু সি বাঘৰ নেগুৰডালত ইমান বজ্ৰলেপ মুঠিৰে ধৰিছিল যে নেগুৰডাল চোৰৰ হাতৰ মুঠিতে পেপা কাঢ়ি ৰ'ল। বাঘ লৰ মাৰি হাৰিল। সি হাবিৰ ভিতৰ পাই অলপ উশাহ লৈ ভাবিলে, তাক
ঘাৰ মুকুটুৱাই নহয় পেপা কঢ়াইহে পাইছিল। ইফালে চোৰে হাতৰ নেগুৰডাল পিটিকি জিটিকি চাই দেখিলে যে সেইডাল গৰুৰ কি আন জন্তুৰ নেজ নহয়, বাঘৰহে নেজ। তেতিয়াহে তাৰ বৰ ভয় লাগিবলৈ ধৰিলে। ৰাতি তেতিয়া ভালেমান আছিল। সেই দেখি সি ৰাতিটোৰ বাকীডোখৰ কটাবলৈ ওচৰৰে ওখ আম গছ এজোপাত উঠিল। ইফালে বাঘে হাবিত সোমাই তাক পেপা কঢ়াই পোৱা কথা তাৰ লগৰীয়া ভাই বন্ধুহঁতক ক'লত সিহঁতে গুণি গাঁঠি থিৰ কৰিলে যে এইটো বৰ লাজৰ কথা হ'ল। সিহঁত বনৰ ৰজা। এতেকে সিহঁতৰ লগৰীয়া ভাই ৰজা এজনক পেপা কঢ়াই এনে লঘু লাঞ্ছনা কৰিব, ই বৰ অসহনীয় কথা। ইয়াৰ প্ৰতিকাৰ নকৰিলে পেপা কঢ়াই পোৱা সেই বাঘটোৰ মাথোন নেজডালহে গৈছে। সিহঁতৰ কিন্তু অপমানত নাক কাণ শুপাই যাব। আৰু তাৰ বাহিৰেও পেপা কঢ়া বুলি যদি কোনো জন্তু সিহঁততকৈ বলী হৈ ওলায়, তেন্তে সিহঁত ৰজাৰ শাৰীৰ পৰা গৈ খৰি ভাৰী পানী ভাৰীৰ শাৰীত পৰিবগৈ। সেই দেখি সকলোবোৰ বাঘে লৰালৰিকৈ মেল পাতি ইয়াকে আলোচ কৰিলে যে অলপো পলম নকৰি তেতিয়াই সিহঁতে পেপা কঢ়াৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰা উচিত। দুকুৰিমান বাঘে পেপা কঢ়াক বিচাৰি চলাথ লগালে, কিন্তু ক'তো সিহঁতে পেপা কঢ়াক নেদেখিলে। শেষত এটা বাঘৰ চকু সেই আমজোপাৰ আগত পৰিলত সি পেপা কঢ়াক তাত বহি থকা দেখিলে। সেইটো পেপা কঢ়া বুলি আঙুলিয়াই দেখুৱালত আটাইবোৰ বাঘে একেবাৰে হাউৰি মাৰি উঠিল। কিছুপৰ সিহঁতে ভাবি চিন্তি বুদ্ধি এটা সাজিলে। পেপা কঢ়াক ঢুকি পাবলৈ সিহঁতে এটাৰ পিঠিত এটা আকৌ সেইটোৰ পিঠিত আন এটা সেইদৰে উঠি উঠি ওখ হৈ গ'ল। চোৰে ভাবিলে, এতিয়া সৰ্বনাশ, এতিয়াহে বিপাঙে মৰিলোঁ। তৎক্ষণাৎ চোৰেও এটা বুদ্ধি উলিয়ালে। সি দেখিলে যে নিচেই তলত পেপা কঢ়াই পোৱা সেই বাঘটো। সেই নেগুৰ খৰা বাঘটোক চোৰটোৱে গলগলীয়া মাতেৰে মাত লগালে, খৰা চাবি চাবি চাবি। খৰা বাঘে ভাবিলে, আকৌ পেপা কঢ়াই আনবোৰক এৰি মোকহে ধৰে নেকি। ইয়াকে ভাবি সি চুৰ্তি বুদ্ধি হেৰুৱাই হাবিৰ ফালে লৰ ধৰিলে। সি তেনে কৰিলত তাৰ পিঠিত এটা এটাকৈ উঠি ওখ হৈ যোৱা আটাইবোৰ বাঘ থল থল কৰে মাটিত সৰি পৰিল। সিহঁতেও আমাকো পেপা কঢ়াই পালে বুলি ভাবি বৰকৈ ভয় খাই তৰা নৰা ছিঙি লৰি হাবিলৈ পলাই গুচি গ'ল। চোৰে ৰাতিটো তাতে থাকি পুৱাতে গছৰ পৰা নামি তাৰ ঘৰলৈ গুচি আহিল। আৰু তেতিয়াৰে পৰা সি আৰু চোৰ নকৰে বুলি শপত খালে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ শতবৰ্ষ অতিক্ৰম কৰা বুঢ়ী আইৰ সাধুৰ পৰা লোৱা হৈছে এই দীঘলঠেঙীয়া নামৰ পাঠটি। বুঢ়ী আইৰ সাধুৰ পৰা লোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টি ইমানেই আছিল। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু চেনেলটোত যদি কোনোবা নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।